যদি আপনি ভাবছি পূজাত আপনি প্রথম বলি ভাল লাগে নিজৰ স্কুলৰ জুনিয়ৰ এটা নিজৰ ভাইটি এটা মানে সাকসেস দেখা পায় মই ভিডিও চাই কোনোবা আহে তেতিয়াহ'লে আৰু অলপ অফাৰ পাব কিবা ओके तो मरम बेखिराइज नमस्कार देवटीम लग चाइन এটা নতুন ধামাকা ভিডিও লৈ সকলোকে স্বাগতম জনাইছো কলেজত ড্ৰেছ পিন্ধি আছো মানে এইমাত্ৰ আহিছো কলেজৰ পৰা এই জাষ্ট আৰু আহি কিনে মানে ভিডিওটো বনাব লাগিব কাৰণ আজি যাম মই ক'ত পাঠশালা এখন নতুন দোকান ওপেনিং হৈছে তো যদি আপুনি পাঠশালা মানুহ তেতিয়াহ'লে পোচাক বুলি নিশ্চয় জানে মানে চলি মানুহৰ কাপোৰ পাঠশালাত বুলি ক'লে আৰু পোচাক চবে জানে চাৰিআলিৰ কাষতে দোকানখন তো সেইখন পোচাকখিনি মানে নতুন অলপ কচি নতুন অলপ বেলেগ কচি তো সেইকাৰণে সেইদিনাই মাতিছিল ডাঙৰ তাতে তো যাওঁ এটা ভিডিও অলপ মানে পূজা যিহেতু আহিছে পূজাৰ কাপোৰ কি আহে পূজাৰ বজাৰ অলপ দেখাই আপোনালোকক মই কাপোৰ চাপোৰ খুলি কিনে গা চা ধুই কিনে ভাত চাত খাই লওঁ মানে ভোক লাগি আছে এই কেইটা বাজি 4টা বাজি গেল ইটাহে কলেজৰ পৰা আহিবলো তো দে ইয়াৰ কাপোৰ চাপোৰ খুলি লওঁ তো গাইছ মই ভাত চাত খাই গা চা ধুই ইটাৰ পৰা ৰখি আছিলো মানে মোৰ ভাগ্যত ইমানে বেয়া কি কম আৰু যাবা ল'লে বৰষুণটো দিছে তো ইটাৰ বৰষুণটো অলপ কমলাক বাজিল 5:30 বাজে মোটামুটি 6টা বাজে আৰু লৈ লৈছো ইয়াক ৰাজীৱক অ ভাই কেনে খবৰ বহুত দিনৰ মানে একলে যে ভাল লাগে না যিমান যি হ'লে আৰু সেনে এনাৰ দতাই যাওঁ আৰু বৰষুণৰ বতৰ ঠাণ্ডা বতৰ ৰ'দ নাই সুন্দৰ চলো আৰু স্প্লেণ্ডাৰ মেইন যিমান বাইক নাও স্প্লেণ্ডাৰ মেইন এখানে মানে ঠাই কম দাউৰে বেছি মানে সেনে মানে 65 কিলোমিটাৰ মাইলেজ কি লাগে আৰু কি কেতিয়াম তো নবুত আমাৰ বাইক কেন থৈ দিলো এতে আৰু ভাই আমি যতে আহি গলো পাঠশালা টাউন কি আহি পাঠশালা ঘৰ দেছো হলিও আৰু এইখানে পোচাক দোকান খান চবে জানে মানে পাঠশালা মানুহ জানে দেই না মানে পোচাক বুলি ক'লে নাজনা নাই আৰু মানে এনে আৰু তো নতুনকে দোকানখন ওপেন কৰিছে মানে এইখানতো আগৰ পৰা আছে তলত এখিনি আছে ওপৰত আৰম্ভ কৰিছে তেফালে দাদা আমাৰ মালিক একদম দাদা কৈছে দিবা আমাৰ আগৰ ঘৰতে দাদা মানে আমাৰ আগৰ যিটো ঘৰ আছে সেইটো দাদা তো গৌতম দা আৰু গৌতম দেখা দিব পুৰা একদম আৰু এই চিৰি দেখি মানে ভাবে শ্বপিং মল আহে লাগছি না মানে একদম গুৱাহাটী মানে ফিল্ডটো আহিছে পাঠশালাত দে আৰু পাঠশালা আমার সুদীপ্ত ভাই আছে ও ভাই কেন অনুভব পাঠশালা বদলি গেল মানে এটা নতুন প্ৰয়াস কৰিছে পোচাকৰ মানে নতুন এখন আউটলেট খুলিছে ওপৰত তো পূজা আহি আছে মানে যদি আপনি ভাবছি পূজাত আপনি প্রথম বলি তেতিয়াহ'লে একে হওক মানে আপনি এনেহেন চলাই মিলি মানে চলি গেলে যি চলা পছন্দ কৰে তো চব পাই মানে সেনেহেন তো এই চলা এটা কিনি লৈ যাওক আপনি মানে 8 বছৰ ভৰিব নেকি আপনি আপোনাৰ বছৰ ভৰিব মানে 16 বছৰৰ পৰা ওপৰত 60 বছৰ 80 বছৰ লাগি সকলো এজন মানুহ কাপোৰ পায় কিন্তু অনলি এই বয় মানে চলি আপনি নব বিয়াৰ পৰা আদি কৰি চব কাপোৰ সুন্দৰ আৰু ইফালে আমাৰ দোকানৰ মালিক দাদা নিতীশ দা আৰু গৌতম দাদাই কামত ব্যস্ত আজি প্ৰথম দিনাই একদম মানে কাম মেইন দোকান ওপেনিং কৰাৰ দিনা কাম মেইন এইটো চিষ্টেম আছে না এটা নতুন দোকানৰ প্ৰথম গ্ৰাহক বুলি আমাৰ খুৰাই ললাক কিবা এটা লৈছে আৰু মানে নতুন দোকানৰ প্ৰথম গ্ৰাহক বুলি ক'লে কেনে অনুভৱ ভালে আজি পালে খানা আমাৰ আছে বহুত বেছি উন্নত হৈ গ'ল বহুত বেছি ডেভেলপ হৈ গ'ল মানে কিবা এটা মোৰ ভিতৰত ভাল লাগছে আৰু আমাৰ পাঠশালা এইফালে আমাৰ গুঞ্জন দা আছে কেনে ভাই সুন্দৰ দে আৰু মানে এই গুৱাহাটীৰ লুকটো আহিছে এতিয়া পাঠশালা লাহিলে পাঠশালা উন্নত হৈ গৈছে নেকি লাহিলে পাঠশালা উন্নত হৈ গৈছে এটা তুমি সেই পাবা মান্যবৰ পাবা এটা কুৰ্তা পাইজামা কুৰ্তা মানে বিয়া চাই একেবাৰে আহি আছে এতে মানে বিয়া জৰা ফৰ্মেল চেমি ফৰ্মেল দুটা আইটেমে পাবা মানে ভাগ কৰা আছে আৰু যেনেকৈ শ্বপিং মলত থাকে ইফালে হৈছে তোমাৰ কিলাৰৰ পুৰা ডেনিম ব্ৰেণ্ড এইটো ডেনিম লং পেণ্ট আমাৰ কুল কালাৰ ব্ৰেণ্ড শাৰ্টৰ ক'লে এইটো আচ্ছা এটা আহে ক'ৰ পৰা এতিয়া মানে পোচাকত কাপোৰ ক'ৰ পৰা আহিব এইটো বেংগলোৰ কোম্পানীৰ পৰা বিল্ডিং হয় বেংগন ক্লাব এইটো হৈছে তোমাৰ এইটো বম্বেৰ পৰা আহে এইটো ষ্ট্ৰাইক বম্বেৰ পৰা আৰু জকিটো জানে চকীটো চবে জানে চকী ব্ৰেণ্ড আৰু পোচাকৰ পৰা আপোনালোকে অনলাইন বস্তু অৰ্ডাৰ কৰিব বিচাৰে ধৰক মই এই কাপোৰ কিবা দেখোঁ আপোনাক কিবা ভাল লাগছে আপোনালোকে মানে বিয়া চিয়া পাতিছে কিবা পিটন লাগে যদি অনলাইন অৰ্ডাৰ দিব খোজে তেতিয়াহ'লে অনলাইন অৰ্ডাৰ দিব আৰু এইফালে নিজা মানে অনলাইন ক'ত দিব অৰ্ডাৰ ইনষ্টাগ্ৰামত দিব আইডিটো অহান্দি আহি আছে আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে বিন্দাছ যাওক ফ'ল' কৰক মেছেজ যাওক মেছেজ ৰিপ্লাই দিব আৰু আপোনালোকক মানে বস্তুটো আপুনি য'ত ঘৰ মানে পঠাই দিব আপোনাৰ এতিয়া ইণ্ডিয়াৰ বাহিৰত নপঠাই দেচোন আৰু ইণ্ডিয়াৰ বাহিৰত ভিডিঅ' নাচাই ভিডিঅ'গিলা পাই থাকো নতুন কাপোৰ এলি ইনষ্টাগ্ৰামত ভিডিঅ' দিব গতিকে অহিন্দি আইডিটো আহি আছে আৰু ডেছক্ৰিপশ্যনত লিংক আছে ফ'ল' কৰক বিন্দাছ চাই থাকো আৰু সেয়া দে আৰু তো গৌতম দা নতুন দোকান হিচাপত কিবা ডিছকাউণ্ট দিয়া হৈছে না নতুন দোকান হিচাপত বৰ্তমান ব্ৰেণ্ডৰ চব ব্ৰেণ্ড ফিক্স চলি আছে তথাপিতো আজি ফাৰ্ষ্ট ডেৰ কাৰণে তোমাৰ চব ব্ৰেণ্ডতে 10 to 15% ডিছকাউণ্ট দিয়া গৈছে 10 to 15% আনকি জকিটো আচ্ছা আৰু যারা পূজা বজাৰ কৰিব কোনবা আহিলা পূজা বজাৰ কাৰণে নিজা ব্ৰেণ্ড বিলাকে মানে নিজা অফাৰ যেনে কিলাৰো তোমাৰ ডিছকাউণ্ট হ'ব 10,999 পাৰচেজ কৰিলে 2,000 কেছবেক পাবা 2000 কেছবেক পাব মানে 8000 বজাৰ কৰা হ'ল মানে 11000 হলে তোমাৰ 2000 টকা অফ আৰু ইফালে 6999 ললে 1000 টকা অফ এটো কিলাৰৰ আৰু অহাকালি টাৰ্টুলৰ মানে প্ৰমোটো আহি আছে এটো কি পাব
আচ্ছা আচ্ছা কিন্তু কি হ'ব বৰ্তমান আজি মানে চলি আছে অফাৰ হ'ব যিহেতু নতুন দোকান নতুন অপেনিং গতিকে পূজাৰ বাজাৰ কৰো বুলি ভাবছি তোমাৰ আজি অফাৰ চলি আছে 4,000 টকাৰ বস্তু ললে 4,500 টকাৰ বস্তু ললে এটা 1999 বেগ এটা ফ্ৰী পাই আছে আজি বেগ এটা বঢ়িয়া তো মই ভিডিঅ' চাই কোনোবা আহে তেতিয়াহ'লে আৰু অলপ অফাৰ পাব কিবা অলপ একদম আৰু মই কৈছো বাৰে বাৰে কৈছো পোচাক বুলি ক'লে পাঠশালাত চব মানে জানে কাৰণ পোচাক পাঠশালাত বহুত আগৰ পৰাই আছে বহুত পুৰণা দোকান এখন পোচাক দোকান এখন আৰু দাদাহঁত বহুত এইদিন কষ্ট কৰি আছে মই দেখছোন মানে এটা কিমান 3 দিন মান ৰাতি কাম চলিছে নেকি ইয়াতে 3 দিন নাই আজি বহুত দিন ধৰি চলি আছে 15 দিন মান মোটামুটি আমি 5টা বজাতে গৈছিলো 5টা বজাতে ৰাতিপুৱা গৈছিল তাতে মই আগতে কৈছিল মানে অপেনিঙৰ কথা ৰবিবাৰে আছিল শনিবাৰে আছিল না বৃহস্পতিবাৰে আছিল আজি সোমবাৰে হ'ল এখন আছিল কাম এখন আছে মানে ইমান হলে দাঁড়াদেৰিকে হলেও কষ্ট আৰু দাঁড়াদেৰি হলে কামখিনি যাওক কি বঢ়িয়া হৈছে মানে আৰু দোকানখন যেন পেকেট লাঞ্চটো একদম হেন মানে কচুৰি গল্লা বুঞ্জা চব দিছি তো দিয়াৰ খাওঁ দিয়াৰ পোচাকখন তলত আছিল মানে ইয়াতে সুবিধা হয় মানে তলত কাষ্টমাৰ আহিব নে ইয়াৰ কাষ্টমাৰ মানে তলত যদি দাগ কম দামী লাগে ধৰক অলপ কম ৰেঞ্জত ভাল লাগে তেতিয়া পাই যাব এতিয়া মানুহগিলা চিধা আহিব উঠি গুচি যাব মানে সেই আৰু নতুন পোচাক তবে এতিয়া ভাল লাগিল একদম যাওঁ আৰু একদম মজা একেবাৰে চবে চাহ খাই আছে আজি আৰু নতুন দোকান অপেনিং বুলি তো ভাই দোকান যাওঁ আৰু নাকি ৰাজীৱ ৰাজীৱ এইটো তো যাব লাগে এতিয়া হাতকে যাওঁ তো গাইছ এতিয়া আহিলো সুদীপটো হাতকে তো মোৰ এটা বস্তু মানে কিবা এটা বেলেগ মানে বেলেগ হেন লাগছে কিবা আৰু মানে বম বান্ধিছো ঘৰটো মানে এখিনি জেগা নাই কিবা এটা শান্তি পৰিৱেশ চাওকচোন কিবা এটা ভাল লাগে মানে আৰু ইফালে মেপখন আচ্ছা তো ভাল লাগছে মানে এইটো ভাল লাগছে স্পিকাৰটো শান্তি পৰিৱেশ মানে ইয়াতে পঢ়ে আৰু পঢ়া পৰিৱেশটো কি ক'ম আৰু দেই আৰু ক্ৰিকেটৰ বিৰাট চক নাই কিবা ক্ৰিকেট ফেন মানে তো এই বেট চেট চলিছে দেখছে তো দে আৰু এতিয়া হাততে কিবা ৱাইফাই কানেক্ট কৰি লৈছো মানে ভিডিঅ' গিলা সেই কৰিব লাগে ভিডিঅ' গিলা ল'ব লাগে খাওঁচোন নাই নহৈ নাখাওঁ আৰু বহুত খালো আৰু মই নিশ্চয় আপোনালোকে ফ'ল' চল' নকৰে এইটো একাউণ্ট দেৱপতি ভূঞা বুলি আছে ডেষ্টিনেশ্যন দিয়াও আছে ফ'ল' কৰি দিয়ক যাই কিনে আজি না মই কলেজৰ পৰা আহি কিনে ভিডিঅ' ষ্টাৰ্ট কৰিছো চাব নেকি জোৰ চলি নমস্কাৰ দেৱপতি ব্লগ দেখি লৈছো কলেজৰ পৰা আহি কিনে তো গাই সুদীপ্তা ঘৰৰ পৰা ওলাই আহিলো আৰু বাহিৰৰ পৰা পোচাক খান নাকি ভাই বাহিৰৰ পৰা পোচাক খান চাওক কি ধুনীয়া লগা হৈছে আৰু কি কম মোক মাথাৰ কাৰণে বহুত বেছি ধন্যবাদ কাৰণ নতুন অলপ কাপোৰ চালো দে এতিয়া মোৰ বিৰাট বস্তু চাই বিৰাট ভাল কাপোৰ চাব ফ্লিপকাৰ্টত কাপোৰ চাই ৰাতি তো বাকী ভাই কি ক'ম আৰু ইয়াকো লগ পাই বহুত বেছি ভাল লাগিল আৰু বহুত দিনৰ মূৰত লগ পালো আমাৰ মোৰ জুনিয়ৰ আছিলে ইয়াৰ মানে আৰম্ভণিৰ পৰা ইউটিউব চেনেল আৰম্ভণি কৰাৰ পৰা ইয়াৰ ভিডিঅ' চাওঁ ইয়াৰ বহুত চাল পাওঁ তো আছো আৰম্ভণিৰ পৰা ভাল লাগে নিজৰ স্কুলৰ জুনিয়ৰ এটা নিজৰ ভাইটি এটা মানে চাকচেছ দেখা পায় চাকচেছ বুলি নহয় মৰম দিয়ে বহুত মৰম পাই আছা তো ভালকে থাক ভালকে মানে কৰি থাক ভিডিঅ' আমাৰ পাঠশালাত সেই কৰি থাক ভাল লাগে আমাক আৰু বহুত বেছি ধন্যবাদ ভাই এনেকে মানে সেই কৰাৰ কাৰণে আৰু কি ক'ম আৰু ইয়াকো লগ পাই বহুত বেছি ভাল লাগিল মোৰ জুনিয়ৰ মানে মোৰ চিনিয়ৰ আছিল দাদা মানে চাওৱে আৰম্ভণিৰ পৰা লাগি থাক তই বহুত উৎসাহ দিছে আৰু মানে আহাৰ ঘৰটো এতে পাঠশালা এখন বিস্কুট দোকান ফেমাছ দোকান আৰু এইটো পাছে আৰু ঘৰ কিন্তু দুৱাৰে নেকি দোকানখন আমাৰ মাৰ্কেটতে আছে মানে মাৰ্কেটখন আহাৰে মানে এই মাৰ্কেটখন ইয়াত এতিয়া যাব লাগে ভাই থেংক ইউ লাইক কমেণ্ট ছাবস্ক্ৰাইব মেইন তো আপোনালোকে পোচাকত আহক কাপোৰ কিনক 30 পিছাওক চব কৰক নতুন কাপোৰ পিন্ধক আৰু এছ কৰক দে আৰু